General knowledge, সাধাৰণ জ্ঞান part 2. When the First World War was broke out, কেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল? অপশ্যন এ 1905 1905 চনত, অপশ্যন বি 1910 1910 চনত, অপশ্যন চি 1911 1911 চনত, অপশ্যন ডি 1914 1914 চনত। এনসাৰ অপশ্যন ডি 1914 1914 চনত। Which of the following wildlife sanctuary is located in Odalguri district? নিম্নলিখিত কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? অপশ্যন এ চক্ৰশিলা, অপশ্যন বি বৰনদী, অপশ্যন চি আমচং, অপশ্যন ডি বুঢ়া চাপৰি। এনচাৰ অপশ্যন বি বৰনদী। The Rainforest Research Institute in Assam is located. অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। অপশ্যন এ ডিফু, অপশ্যন বি ধুবুৰী, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি যোৰহাট। এনচাৰ অপশ্যন ডি যোৰহাট। হামৰাইন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰাইন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হয়? অপশ্যন এ কাছাৰ, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি কাৰ্বি আংলং, অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। এনচাৰ অপশ্যন ডি ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। দ্য নবেল অভিযাত্ৰী ৱাজ ৰিটেন বাই? অভিযাত্ৰী উপন্যাসখন লিখিছিল। অপশ্যন এ অৰুণ শৰ্মা, অপশ্যন বি স্নেহা দেৱী, অপশ্যন চি নিৰুপমা বৰগোহাঁই, অপশ্যন ডি চন্দ্ৰপ্ৰসাদ শইকীয়া। এনচাৰ অপশ্যন চি নিৰুপমা বৰগোহাঁই। Which Assamese poet is known as the ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায়? অপশ্যন এ ভুৱন মোহন বৰুৱা, অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন চি চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যন ডি গুণবিৰাম বৰুৱা। এনচাৰ অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। IIT গুৱাহাটী ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1992 1992 চনত, অপশ্যন বি 1994 1994 চনত, অপশ্যন চি 1996 1996 চনত, অপশ্যন ডি 1998 1998 চনত। এনচাৰ অপশ্যন বি 1994 1994 চনত। দ্য বায়োগ্ৰাফী স্মৃতি তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ? স্মৃতি তীৰ্থ জীৱনীখন কাৰ ওপৰত লিখা গৈছে? অপশ্যন এ অমূল্য বৰুৱা, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। এনচাৰ অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। Which state was separated from Assam in 1963? 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল? অপশ্যন এ ছিকিম, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি ৱেষ্ট বেংগল, অপশ্যন ডি নান অফ দ্য এবভ। এনচাৰ অপশ্যন বি নাগালেণ্ড। Was the first Assamese translator of ৰামায়ণ? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? অপশ্যন এ বনভট্ট, অপশ্যন বি অনন্ত কণ্ডলী, অপশ্যন চি মাধৱ কণ্ডলী, অপশ্যন ডি ৰামচন্দ্ৰ সৰস্বতী। এনচাৰ অপশ্যন চি মাধৱ কণ্ডলী। Which river is the biggest tributary of ব্ৰহ্মপুত্ৰ? কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী? অপশ্যন এ কামেং, অপশ্যন বি ধনশিৰি, অপশ্যন চি সোৱণশিৰি, অপশ্যন ডি মানস। এনচাৰ অপশ্যন চি সোৱণশিৰি। Which is the largest agro-based industry of Assam? অসমৰ আটাইতকৈ ডাঙৰ কৃষি আধাৰিত উদ্যোগ কোনটো? অপশ্যন এ ৰাবাৰ ইণ্ডাষ্ট্ৰী, ৰবৰ উদ্যোগ, অপশ্যন বি জুট ইণ্ডাষ্ট্ৰী, পাট উদ্যোগ, অপশ্যন চি চুগাৰ ইণ্ডাষ্ট্ৰী, চেনি উদ্যোগ, অপশ্যন ডি ট্ৰি ইণ্ডাষ্ট্ৰী, চাহ উদ্যোগ। এনচাৰ অপশ্যন ডি টি ইণ্ডাষ্ট্ৰী, চাহ উদ্যোগ। In which city the first CNG station of Assam is inaugurated? কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচন উদ্বোধন কৰা হয়? অপশ্যন এ গুৱাহাটী, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি তেজপুৰ, অপশ্যন ডি যোৰহাট। এনচাৰ অপশ্যন ডি ডিব্ৰুগড়। দ্য দেওধনী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ? দেওধনী নৃত্য কোন দেৱীৰ উপাসনাৰ সৈতে সম্পৰ্কিত? অপশ্যন এ মানসা, অপশ্যন বি কালী, অপশ্যন চি দুৰ্গা, অপশ্যন ডি পাৰ্বতী। এনচাৰ অপশ্যন এ মানসা। Who established the Koch dynasty? কোনে
কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি বিশ্বসিংহ, অপশ্যন চি লক্ষ্মীনাৰায়ণ, অপশ্যন ডি বালিনাৰায়ণ। এনচাৰ অপশ্যন বি বিশ্বসিংহ। হিমা দাস ইজ অলছো নন এজ বাই দ্য নিক নেম অফ হিমা দাসক কি নামেৰে জনা যায়? অপশ্যন এ কলং এক্সপ্ৰেছ, অপশ্যন বি ডিং এক্সপ্ৰেছ, অপশ্যন চি নগাঁও এক্সপ্ৰেছ, অপশ্যন ডি কামাখ্যা এক্সপ্ৰেছ। এনচাৰ অপশ্যন বি ডিং এক্সপ্ৰেছ। ইন এছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 days? অসমৰ বৰ্ষপঞ্জীত কোন মাহত 32 দিন আছে? অপশ্যন এ বহাগ, অপশ্যন বি জেঠ, অপশ্যন চি আহাৰ, অপশ্যন ডি কাতি। এনচাৰ অপশ্যন চি আহাৰ। দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোন চহৰত অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি মংগলদৈ, অপশ্যন ডি হাজো। এনচাৰ অপশ্যন বি তেজপুৰ। ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ এষ্টাব্লিছ? কোন বছৰত কটন মহাবিদ্যালয় স্থাপন কৰা হৈছিল? অপশ্যন এ 1898, 1898 চনত, অপশ্যন বি 1901 চনত, 1901, অপশ্যন চি 1905, 1905 চনত, অপশ্যন ডি 1910, 1910 চনত। এনচাৰ অপশ্যন বি 1901, 1901 চনত। হাউ মেনি মেক্সিমাম মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম আছাম ফৰ ৰাজ্যসভা? ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয়? অপশ্যন এ 8, 8জন, অপশ্যন বি 7, 7জন, অপশ্যন চি 10, 10, অপশ্যন ডি 9, 9জন। এনচাৰ অপশ্যন বি 7, 7জন। ধন্যবাদ।